নমস্কাৰ এটা বিশেষ কাৰণত আজিৰ এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু তেতিয়া আপোনালোকে সকলোখিনি কথা ভালদৰে বুজি পাব আৰু লগতে মোক আপোনালোকে সাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ আৰু লগতে অনুৰোধ কৰিছোঁ ভবা নাছিলোঁ এনেকৈ এটা ভিডিঅ' বনাব লাগিব বুলি আৰু কিন্তু আজি বনাব লগা হ'ল কাৰণ এনেকুৱা এটা ঘটনা মোৰ লগত ঘটি গৈছে সেইকাৰণে আৰু বহুতে মোক সুধি আছিলে কথাখিনি সেইকাৰণে ভাবিছোঁ যে এনেকৈ ভিডিঅ' এটা বনাই দিওঁ তেতিয়া সকলোৱে গম পাব লগতে মোৰো সহায় হ'ব আৰু আপোনালোকৰ গম পাব যিসকলে সুধি আছিলে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ ঘটনাটো ঘটিলে মোৰ লগত 5 জুন তাৰিখে যোৱা 5 জুন তাৰিখে মোৰ তাত এটা মেইল আহিলে মেইলটোত মোৰ আহিল যে ইউটিউবৰ পৰা আৰু ইউটিউবে মোৰ চেনেলটো ৰিমুভ কৰি দিলে এনেকৈ এটা মেইল আহিল আৰু মেইলটো অহাৰ পিছত মেইলটো ৰাতি আহিছিলে মেইলটো অহাৰ পিছতে মোৰ কেনেকুৱা এটা অৱস্থা হৈছে মইতো বুজাব নোৱাৰোঁ তাৰপিছতে মই বহুতখিনি চেষ্টা কৰিলোঁ চেনেলটো ঘূৰাই অনাৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ কিন্তু মই চেনেলটো ঘূৰাই আনিব নোৱাৰিলোঁ আৰু কিহৰ কাৰণে কি মোৰ চেনেলটো কিয় ডিলিট হ'ল মই নিজে আজিলৈকে বুজি নাপালোঁ কাৰণ কিয় মোৰ যিহেতু এটা ভ্লগহে বনাইছিলোঁ চেনেলটোত প্ৰথমতে মই কবিতা দিয়া আছিলোঁ তাৰপিছত মই ভ্লগ বনোৱা কৰিলোঁ আৰু যিটো ইউটিউবৰ যিটো কমিউনিটি গাইডলাইনছ থাকে সেই গাইডলাইনছৰ বিৰোধী ভিডিঅ' মোৰ চেনেলত নাছিলে কিন্তু তাৰপিছতো নাজানো আৰু কিহৰ কাৰণে কি হ'ল মোৰ চাগে বেড লাক আছিল সেইকাৰণে চাগে আৰু মোৰ চেনেলটো ডিলিট হৈ গ'ল কিন্তু কি বহুত বেছি বেয়া এইকাৰণে লাগিছে কাৰণ তাত ধৰকচোন স্মৃতি হিচাপে বস্তুবিলাক সাঁচি থোৱা আছিলে বহুতখিনি ভিডিঅ' এনেকুৱা আৰু থৈ দিছিলোঁ যে পিছত কেতিয়াবা চাই ভাল লাগে চাব পাৰিম কিন্তু সেইবিলাক সকলো বস্তুখিনি উৰি গ'ল আৰু লগতে কি মই ইমান বেছি এইবিলাকৰ বিষয়ে নাজানো চেনেলটো ইউটিউবত চাই এনেকৈ খুলিলোঁ তাৰপিছত সেনেকৈ চেনেলটো চলাই গ'লোঁ নি কিনে মনিটাইজ কৰিলোঁ মনিটাইজ হ'ল চেনেলটো গ্ৰ' হৈ আছিলে এই সকলোখিনি নিজে ইমান বেছি এক্সপাৰ্ট নহয় কিন্তু এনেকৈ চাই মেলি সেনেকৈ কৰিছিলোঁ তাৰপিছতো সকলো ভিডিঅ' ক্ৰিয়েটাৰে কষ্ট কৰে সকলোৱে বুজি পাব কাৰণ নিজে গম পোৱা যায় এটা ভিডিঅ' শ্বুট কৰি কিনে ভিডিঅ'টো এডিটিং কৰি কিনে আপলোড কৰা কিমানখিনি কি জড়িত হৈ থাকে ভিডিঅ' ক্ৰিয়েটাৰসকলে গম পায় আৰু ময়ো সেনেকৈ কৰিছিলোঁ শিকি আছিলোঁ নাজানো শিকি কিনে কৰি আছিলোঁ কিন্তু তাৰপিছত এনেকৈ চেনেলটো ডিলিট হৈ গ'লে সেই কষ্টখিনি সঁচাকৈ বহুত বেছি বেয়া লাগে আৰু সেইকাৰণে কি কৰিলোঁ মই এইটো নতুনকৈ মই এই চেনেলটো খুলিছোঁ আৰু যিটো বহুতে মোক সুধি আছিলে যে আজিকালি তোমাৰ ভিডিঅ' দেখা নাপাওঁ বা ভিডিঅ' মোক চাৰ্চ কৰি যদি চাইছিলে চাৰ্চ কৰি চালেতো ভিডিঅ' নাই আকৌ চেনেলটো যদি ৰিমুভ হৈছে কি হৈছে এইকেইটা সেইকাৰণে মই আকৌ সেইটো নামেৰে মোৰ চেনেলটো সেইকাৰণে খুলিছোঁ মমিপ্ৰিয়া আৰু সেইকাৰণে ভাবিছোঁ যে প্ৰথমতে এইটো ভিডিঅ' বনাই আপোনালোকক কথাখিনি জনাই দিওঁ আৰু মই আপোনালোক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মোৰ আগৰ ভিউৱাৰ্ছসকলকো জনাইছোঁ আৰু আপোনালোক সকলোকে জনাইছোঁ যিসকলে ভিডিঅ'টো চাই আছে প্লিজ মোক ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগতো চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগলৈকে মই তেতিয়ালৈকে চেনেলটোত ভিডিঅ'বিলাক দিম বাৰু ভ্লগ বনাম ভ্লগবোৰ দিম আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্ট অবিহনেতো আগুৱাই যাব নোৱাৰিম সেই চেনেলটো যে মই কৈছোঁ যে অকল মোৰ কষ্ট নহয় কাৰণ আপোনালোকে ছাপোৰ্ট কৰিছিলে কাৰণেহে মই চেনেলটো মনিটাইজ কৰিব পাৰিছিলোঁ বা চেনেলটো মোৰ গ্ৰ' হৈছিলে আপোনালোকৰ ছাপোৰ্ট অবিহনেতো কোনোদিনে সম্ভৱ নহয় সেয়েহে পুনৰবাৰ আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোক মৰম দিব বুলি আশা কৰিলোঁ আৰু আগলৈকে মই এতিয়া ভিডিঅ'বোৰ বনাবৰ কাৰণে সাহস পাম আৰু নতুনকৈ সেই যুদ্ধখন আৰু এটা ছাবস্ক্ৰাইবাৰ লৈ কিনে চেনেলটো মনিটাইজ কৰিব লাগিব সেই সকলোখিনি কৰিব লাগিব সেইখিনি কৰিম আপোনালোকৰ কেৱল মৰম দিব আৰু সাহস পাম আপোনালোকৰ সেই লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাৰু ধন্যবাদ